নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি বহুদিন ধৰি মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ পৰীক্ষা চলি আছিল। তো পৰীক্ষা শেষ হ'ল, আজিৰ পৰা আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো হ'ল, আপোনালোকে সকলোৱে টিভি চাই নিশ্চয়, আৰু টিভিত সকলোৱে শুনিছে টিআৰপি মানে কয়, এনেকুৱা ধৰণে কয় যে এই অমুক চেনেলটোৱে টিআৰপি বঢ়াবৰ বাবে এনেকুৱা নিউজ দিয়ে, বা কোনোবাই ফেক নিউজ ওলাইছে নিউজ চেনেলত নিজৰ টিআৰপি বঢ়াবৰ বাবে। তো মানে এই টিআৰপি বস্তুটো কি? টিআৰপিটো মানুহে যে কয় টিআৰপি বাঢ়ে কমে, এইটো কেনেকৈ বাঢ়ে কমে, আৰু এই টিআৰপিৰ ফলত মানুহৰ লাভ লোকচান বা টিভি চেনেলটোৰ লাভ বা লোকচান কেনেকুৱা ধৰণৰ, টিআৰপিৰ পৰা কেনেকৈ পইচা ইনকাম কৰে টিভি চেনেল এটাই, এই সকলোবোৰ এই ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো সকলোৱে চাওক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সম্পূৰ্ণ অৰ্থ হৈছে টেলিভিছন ৰেটিং পইণ্ট। এই টেলিভিছন ৰেটিং পইণ্টটো নিৰ্ভৰ কৰে কোনো এটা চেনেলত কিমান সময়ৰ বাবে মানুহে কোনো এখন চিৰিয়েল উপভোগ কৰি আছে। অৰ্থাৎ ধৰি লওক তাৰক মেহতা কা উল্টা চশমা চিৰিয়েলখন চলি আছে, এখন বহুত বিখ্যাত চিৰিয়েল হয়, বহুত মানুহে চায়, সেইখন চলি আছে। কিমান বয়সৰ মানুহে চাই আছে বা কোন ঠাইত বেছিকৈ এই চিৰিয়েলখন চলি আছে, এই সকলোবোৰ টেলিভিছনৰ চেনেলটোৱে গম পাই যায়। আৰু কি কৰে, এই চেনেলটোৱে তেওঁলোকৰ ওপৰত থকা এটা সংস্থা আছে, ইণ্ডিয়ান টেলিভিছন অডিয়েন্স মেজাৰমেণ্ট বোলা এটা সংস্থা এটা আছে। এই সংস্থাটোলৈ প্ৰেৰণ কৰে সকলোবোৰ তথ্য, আৰু এই তথ্যবোৰৰ ভিত্তিত সংস্থাটোৱে তেওঁলোকক এখন ৰিপৰ্ট টাইপ বস্তু দিয়ে, যিখনত লিখা থাকে আৰু মানে ৰিপৰ্ট টাইপ বস্তু, যিখনত লিখা থাকে সকলো ধৰণৰ মানে তেওঁলোকৰ টিআৰপি কিমান হ'ব এই ৰিপৰ্টখনে নিৰ্ভৰ কৰে। অৰ্থাৎ ক'বলৈ গ'লে কিমান সময়ৰ বাবে মানুহে চেনেলটোত আছে, অৰ্থাৎ অডিয়েন্স জমা হৈছে, সেইটোৱে হৈছে টিআৰপি। চ' এটা কথা যে কিছুমান চেনেলৰ টিআৰপি বহুত বেছি হয়, আৰু এই টিআৰপি বঢ়াবৰ বাবে চেনেলে কিছুমান বেয়া কাম কৰে। আচলতে সেইবোৰ কৰা উচিত নহয়। বেয়া কাম মানে তেওঁলোকে কিছুমান বেয়া নিউজ প্ৰকাশ কৰে বা ভুৱা নিউজ কিছুমান প্ৰকাশ কৰে চেনেলত নিজৰ, এইটো কাম কৰিব নালাগে। টিআৰপি বঢ়াবৰ বাবে কিয় বেয়া কাম কৰিব লাগে? মোৰ মতে হ'লে সেইটো। আপোনালোকৰ মতে কেনেকুৱা হ'ব লাগে টিআৰপি বঢ়াবৰ বাবে যাতে তেওঁলোকে বেয়া কাম কৰিব নালাগে? কথা হয়নে নহয় আপোনালোকে কমেণ্টত জনাওক মোক। আৰু টিআৰপি নিৰ্ণয় কৰিবলৈ আৰু এটা পদ্ধতি আছে, যিটো কোৱা হয় পিপল মিটাৰ। এই পিপল মিটাৰটো কি কৰা হয়, টিভি যদি ছেট টপ বক্স থাকে, ছেট টপ বক্সটোত লগোৱা হয় সৰু মিটাৰ এটা, আপুনি গমেই নাপাব যে মিটাৰটো লাগি আছে। টেলিভিছনৰ সংস্থাটোৰ পৰা তেওঁলোকৰ ঘৰে ঘৰে মানুহ আহে আৰু তেওঁলোকে পিপল মিটাৰ লগায় ধৰি লওক। কিন্তু এইটো পিপল মিটাৰটো সিমান এটা সুবিধাকাৰী নহয়, কাৰণ পিপল মিটাৰটো কিমান ঘৰ মানুহৰ তাত লগাব, এইটো বহুত কষ্টলি হয়। তো গতিকে চবৰে ঘৰত লগাব নোৱাৰে। ধৰি লওক আমাৰ নলবাৰীতে পিপল মিটাৰ লগাবৰ কাৰণে নলবাৰীত কিমান ঘৰ মানুহৰ, প্ৰত্যেকৰে ঘৰে ঘৰে টিভি আছে, তো সম্ভৱ নহয় এইটো। তো গতিকে পিপল মিটাৰটো সিমান সুবিধাজনক নহয়। ইয়াৰ বাবে মেইন বস্তুটো হৈছে ইণ্ডিয়ান টেলিভিছন অডিয়েন্স মেজাৰমেণ্ট, এইটোৰ দ্বাৰাই নিৰ্ভৰ কৰা হয়। আৰু কোনো এটা চেনেলৰ ধৰি লওক টিআৰপি বহুত বেছি, সেই টিআৰপি থকা চেনেলৰ কোনো এখন চিৰিয়েলৰ পাছত যদি এডভাৰটাইজ দিব লাগে, তেনেহ'লে সেই এডভাৰটাইজমেণ্ট কোম্পানীটোত বেছি পইচা খৰচ হ'ব, কাৰণ টিআৰপি বেছি, তেওঁলোকক বহুত মানুহে চাব। চ' পইচা বেছি খৰচ হ'ব। পইচা বেছি খৰচ হ'ব মানে টিভি চেনেলটোৰ বেছি লাভ হ'ব। এডভাৰটাইজমেণ্টৰ পৰা তেওঁলোকে বহুত পইচা পাব, তাৰ ফলত তেওঁলোকৰ পইচা ইনকামো ভাল হ'ব। তো এই ধৰণে টিআৰপিৰ ওপৰত চেনেল এটাৰ সকলোবোৰ নিৰ্ভৰ কৰে, কিমান ইনকাম হ'ব বা তেওঁলোকৰ চেনেলটো কিমান পপুলাৰ, সকলোবোৰ নিৰ্ভৰ কৰে। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে কথা আছিল। আপোনালোকে নিশ্চয় বুজি পালে টিআৰপি কি। তো ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিয়ক, কাৰণ আপোনালোকৰ বন্ধুসকলকো জানিব দিয়ক যে টিআৰপি কি। টিভিটো সকলোৱে চাই, চ' জনাটো দৰকাৰী বুলি মই ভাবোঁ। তো যদি মোৰ চেনেলটো নতুনকৈ আহিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে ঘণ্টা বটন টিপি দিব। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব। চ' আজিলৈ ইমানেই আছিল। বাই বাই।